নেক্সট মই দিছিলোঁ এইটো মেবেলিনৰ মাস্কাৰা আৰু মই এই মাস্কাৰাকেইটা ইমান বেছি ভাল পাইছোঁ কি ক'ম আৰু মই বহুত ইউজ কৰিছোঁ এইকেইটা মানে বহুত লং লাষ্টিং হয় আৰু আপোনালোকে ইউজ কৰি চাব পাৰে আৰু এনে এইকেইটাৰ প্ৰাইচটো আপোনাৰ আছে 499 কিন্তু মই পাৰ্পুলত পাইছোঁ অনলি 329ত পাইছোঁ আৰু পাৰ্পুলত বহুতখিনি ডিছকাউণ্ট পায় মই মানে আগতে পাৰ্পুলত তেনেকৈ অৰ্ডাৰ দিয়া নাছিলোঁ মই মিন্ত্ৰা বা ফ্লিপকাৰ্ট তেনেকৈ তাত দিছিলোঁ কিন্তু এতিয়া পাৰ্পুলত মানে মই বেছিকৈ অৰ্ডাৰ দিওঁ আজিকালি কাৰণ বহুখিনি ডিছকাউণ্ট পাওঁ আৰু আপোনালোকেও অৰ্ডাৰ দিব পাৰে পাৰ্পুলত আৰু এই মাস্কাৰাটোতো বহুত বেছি ভাল আৰু এইটো প্ৰফেশ্যনেল হিচাপেও ব্যৱহাৰ কৰা মেকআপ চেকআপত মানে ব্ৰাইডেল মেকআপ চেকআপতো ইউজ কৰে বহুতে ভাল যিহেতু আৰু নেক্সট দিছিলোঁ মই এইটো কি আহিছে চাওঁ ৰ'বচোন এইটো NYVৰ লিপষ্টিক এটা এইটোও মই ইউজ কৰি পোৱা নাই আজিলৈ এই লিপষ্টিক এইটো প্ৰডাক্ট মানে এইটো ব্ৰেণ্ডৰ লিপষ্টিক মই ইউজ কৰি পোৱাই নাই আৰু লিপষ্টিকটো হৈছে এইটো আৰু অকণমান দেখুৱাই দিছে লিপষ্টিকটো ভাল লাগিছে ঠিকে আছে আৰু এইটোৰ প্ৰাইচটো আছিলে 299 আৰু এইটো মই বেছি ডিছকাউণ্ট পোৱা নাছিলোঁ NYV লিপষ্টিকটোত এইটো মোৰ 280 সামথিং লৈছে 280 মানে লৈছে চাগে 299 আছে এইটোত বেছি ডিছকাউণ্ট পোৱা নাছিলোঁ আৰু এইটো লিপষ্টিক মই ইউজ কৰি পোৱা নাই আপোনালোকে কোনোবাই যদি ইউজ কৰি পাইছে কমেণ্ট কৰি জনাবচোন কেনেকুৱা আৰু মই যেতিয়া ইউজ কৰিম কিন্তু মোৰ ভাল লাগিছে মানে ভাল যেন পাইছোঁ আৰু এইখিনি আছিলে আৰু নেক্সট কি আছিলে ৰ'ব দেখুৱাই আছোঁ এইটো আহিছে মোৰ মিমি প্ৰডাক্ট মানে এইটো হৈছে ডিটাৰজেণ্ট মানে এইবাৰৰ কাপোৰ ধোৱা এইটো লিকুইড আৰু ডিটাৰজেণ্ট আৰু এইটো যিসকলে ইউজ কৰি আছে গমে পায় বহুত ভাল এইটো আৰু মই আগতে ইউজ কৰিছিলোঁ এইবাৰৰ কাৰণে আৰু এতিয়াও এটা অৰ্ডাৰ দিব বহুত দিন হ'ল আজি 10-15 দিনমান হ'ল মানে অহাত বহুত দেৰি হৈ গ'ল কিয় কাৰণে নাজানো আৰু এইটোৰ প্ৰাইচ আছিলে আপোনাৰ 749 আৰু এইটো মই ডিছকাউণ্টত পাইছিলোঁ অনলি 549ত আৰু কিমানখিনি ডিছকাউণ্ট চাওকচোন আপুনি 749 আৰু মই পাইছিলোঁ 549 আৰু আপোনালোকেও লাগিলে ফ্লিপকাৰ্টত দিব পাৰে ফ্লিপকাৰ্টতো মানে এইবিলাক প্ৰডাক্ট বহুত ডিছকাউণ্ট পোৱা যায় মিমিৰ প্ৰডাক্ট আৰু বহুত ভাল হয় এইটো আৰু যিসকলে ইউজ কৰি আছে গমেই পায় এইটো আৰু নেক্সট দিছিলোঁ এটা মই এইটো আছিলে ক্লিনজাৰ আৰু এইটোও বহুত বেছি ভাল হয় এইটো ক্লিনজাৰ এইটোৰ প্ৰাইচটো আছিলে 649 আৰু এইটো মই পাইছিলোঁ এইটো 550 মানত পাইছিলোঁ চাগে পাহৰিছোঁ মানে ইমানো মনত নাই আৰু আপোনালোকে অৰ্ডাৰ দিব পাৰে ফ্লিপকাৰ্টতে লিংক লাগিলে ক'ব বাৰু মই দি দিম লিংকটো আৰু এইটো বহুত বেছিয়ে ভাল মানে মিমিৰ প্ৰডাক্টবিলাক বহুত বেছিয়ে ভাল মই এতিয়ালৈকে মিমিৰে ইউজ কৰোঁ যিখিনি কৰোঁ আৰু তাৰ মাজত বেলেগো ইউজ কৰোঁ বাৰু কিন্তু মিমিৰবিলাক মই ভাল পাইছোঁ আপোনালোকেও ইউজ কৰিব পাৰে এইটো আৰু আজিৰ প্ৰডাক্ট এইখিনি আছিলে আৰু বাৰু এটা আছিলে এইখিনিতো নেক্সট আছে এইটো কিটচেনৰে বস্তু হয় থৈ দিয়া বাবা এইটো আছিলে স্পুন চামুচ আছিলে এইটো আৰু এইটো মই দিছিলোঁ ফ্লিপকাৰ্টতে এইটো মই মিছত দিছিলোঁ আৰু এইটোৰ প্ৰাইচ আছিলে 260 এইটো মানে কিবা মলৰ হয় সেইকাৰণে প্ৰাইচটো বেছি মানে ইয়াতকৈ কম প্ৰাইচৰো আছে মিছত বহুত কমতে পায় কিছুমান প্ৰডাক্ট আৰু এইটো 130 120 মানতো ধুনীয়া মানে এনেকুৱা স্পুনবিলাক আছিলে কিন্তু এইটো অকণমান হেভি হয় এইটো মলৰ পৰা দিয়া বুলি কৈছে সিহঁতে আৰু সেইকাৰণে এইটোত অকণমান প্ৰাইচটো বেছি 260 মানে সেইকেইটা 120 130 মানতে পাই যাব আপুনি মানে চামুচবিলাক বহুত কমতে পায় মিছত আৰু মই দিছিলোঁ এনেকুৱা চামুচ ঠিক ঠাক আছে আৰু ইমান মানে ৱেটটো কম অকণমান হেভি নহয় আৰু বেয়া নহয় আৰু মই পাইছিলোঁ এয়া 12 পিচ দিছে চামুচ মোক আৰু
আপোনালোকেও দিব পাৰে ইমান কমতে পাইছোঁ যিহেতু 260ত 12 পিচ পাইছোঁ আৰু ইয়াতকৈও কমত আছে 130 140 ইমানমান প্ৰাইজতো আছে মিছত আপোনালোকে দিব পাৰে আৰু এইখিনি আছিলে আৰু নেক্সট মই পাৰ্চেল আনবক্সিং ভিডিঅ' লৈ আহিম আৰু এইখিনি আছিল আজিৰ আনবক্সিং ভিডিঅ' কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এতিয়া মই এইবিলাক সামৰিব লাগিব সামৰি লগ পাই আছোঁ আৰু ইভানে কি কৰি আছে মই দেখুৱাই দিছোঁ সি গ'ল মই অকণমান দেৰিকৈ লগ পাই আছোঁ আপোনালোকক মই এতিয়া আহিলোঁ কিটচেনলৈ আৰু কিটচেনলৈ আহি প্ৰথম ভাবিছোঁ কি ইবাৰৰ খাদ্যখিনিকে বনাওঁ আৰু মানে সি কি কৰে জানেনে আজিকালি মানে মই যদি কিটচেনত আহোঁ সি মানে কিটচেনত নাথাকে মানে ল'ব লাগে আৰু মোৰ ভিতৰত থাকিলে খেলি থাকে কিয় বা কিটচেনত ভয় কৰে নে কিবা এই কুকাৰৰ চিটি গ'লে ভয় কৰে চাগে সেইকাৰণে মই ভাবিছোঁ কথাখিনি আৰু মই সেইকাৰণে খুৰীৰ ওচৰত দি থৈ আহিলোঁ খুৰী অকণমান ৰাখিব আৰু মই তাৰ খিচিৰিখিনি বনাম আৰু আজি তাৰ খিচিৰিৰ লগত মই কি মানে দিম সেইখিনি আপোনালোকক দেখুৱাই দিম মানে যিসকলৰ বেবী আছে তেওঁলোকৰ কাৰণে উপকৃত হ'ব বুলি ভাবোঁ আৰু এয়া হৈছে খিচাৰীৰ কাৰণে পাচলিখিনি আপোনালোকৰ ঘৰত যি পাচলি থাকে সকলোবিলাকে দিব পাৰে আৰু পৰিমাণ একদম কম পৰিমাণ ল'ব যিহেতু বেবী এটা বেছি নাখায় ন সেইকাৰণে আৰু মই ইয়াতে লৈছিলোঁ ওলকবি বন্ধাকবি ৰঙালাও গাজৰ বিলাহী কল তাৰপিছত মটৰ পালেং শাক আৰু বিন এনেকৈ লৈছিলোঁ আৰু এয়া মই খিচাৰীৰ কাৰণে ৰাতিপুৱাতে দালি আৰু চাউলখিনি ধুই এনেকৈ তিয়াই থৈছিলোঁ তেতিয়া মানে সোনকালে হৈ যায় আৰু মই কুকাৰটো বহাই লৈছোঁ আৰু মই কুকাৰতে বনাম এনেকৈ তো বহাই ইয়াত মই এচামুচ ঘি দিম এয়া মই এচামুচ ঘিউ দিছোঁ মানে এচামুচ নিদিলেও কথা নাই অকণমান দিব আধা চামুচ দিলেও কথা নাই বেছি ঘি দিলেও ভাল নহয় সেইকাৰণে প্ৰয়োজন অনুসৰি দিব যিখিনি মানে প্ৰয়োজন হয় বেবী এটাৰ কাৰণে এচামুচ দিবলৈ বেছি হৈ যায় আৰু ইয়াতে মই দালি চাউল যিখিনি মই তিয়াই থৈছিলোঁ সেইখিনি ইয়াতে দিছোঁ আৰু গেছটো সদায় ল' ফ্লেম কৰি দিব কি বেবীৰ কাৰণে বেবী বুলি নহয় ডাঙৰেও সদায় আমি ল' ফ্লেমতে খাব লাগে বস্তুবিলাক তেতিয়া সোনকালে সিজেও আৰু এয়া কাটি লোৱা পাচলিখিনি মই ইয়াতে এড কৰি দিম আৰু আপোনালোকে পাচলিবিলাক বজাৰৰ পৰা আনিলে ভালদৰে ধুব গৰম পানীত ধুব পাৰিলে যিহেতু বেবী খোৱা কথা ন আৰু কিছুমানে কয় যে বজাৰৰ পাচলি খোৱাতকৈ নোখোৱাই মানে আচলতে সেইটো কথা নহয় বস্তু ভেজাল সকলোতে আছে আজিকালি সকলোবিলাক বস্তু যাতে কেমিকেল তাৰে মাজতে কিছুমান বস্তু চাই চিন্তি খুৱাব লাগিব আৰু পাৰিলে পালেং শাক বা শাকজাতীয় বস্তুবিলাক খুৱাব পাৰিলে ভাল আৰু ক'ৰবাত ঘৰুৱা পালে বিচাৰি এনেকৈ খুৱাব পাৰে মই বাৰু ওচৰৰ বাইদেউ এজনী দিছিলে ঘৰুৱা শাক সেয়াই আনিছিলোঁ আৰু এয়া এইখিনি মই ইয়াতে অকণমান নিমখ আৰু হালধি গুড়ি দিম ইয়াত অকণমানে নিমখ দিব নিমখটো বেছিকৈ নিদিব আৰু অকণমানে হালধি গুড়ি দিব কালাৰৰ কাৰণে আৰু এইখিনি মই ধুনীয়াকৈ লৰাই দিম আৰু বেছি টাইম এইখিনি নাবাজিব অকণমান 2-3 মিনিটমান লৰাই মানে ফ্ৰাই কৰি কিনে পানী দি দিব তাৰপিছত এইখিনি 2 মিনিট ভজা হ'ল আৰু ইয়াতে মই অকণমান পানী দি দিম বেছিকৈ পানী দিব বেছি কটা হ'লে খাব টান পাব বেবীয়ে আৰু এয়া প্ৰয়োজন অনুসৰি পানীখিনি দিব মানে বেছি কটাও নকৰিব তাৰপিছত ঢাকনি টাটা দিয়া টাটা হাই দিছা এতিয়া কিটচেনলৈ আহিছোঁ ভাবিছোঁ কিবা এটা বনাওঁ আৰু এইকেইদিন কি হৈছে দীপৰ বিলত মাছ মাৰি আছে মই আৰু এয়া দীপৰ বিলৰে মাছ আছিলে এইবাৰ আমি মাছে কিনা নাই মানে ওচৰৰ দাদাসকলে দি আছে যিহেতু দীপৰ বিলত মাছৰ মেলা চলি আছে সেইকাৰণে 5 তাৰিখৰ পৰা একদম বিহুলৈকে আপোনালোকে আহিব পাৰে বহুত কমতে মাছ পাব আৰু ইমান সোৱাদ মাছবিলাকৰ আৰু এয়া মই খাবলৈ লৈছোঁ এতিয়া ভাত দুপৰীয়াৰ ভাত আজি দুপৰীয়াৰ ভাতত আছিলে মোৰ পানীলাও মাছে চাটনি ফুলকবি আলু মাছে আৰু শাক অকণমান আৰু এতিয়া দেখিছেনে ভাত খাব লৈছোঁ মানে সি ডাইনিঙৰ তলত সোমাইছে এতিয়া কেনেকৈ খাব তাকে ভাবিছোঁ এনেকৈ লৈ খাব লাগিব তাক আৰু আজিৰ ভ্লগটো এইখিনিয়ে আছিলে ভাল লাগে